আমাৰ ক'ত সোমাইছো তই শুনিছনে? ঐ ক'ত সোমাইছো? ওলাই আছো ওলাই। ইমান তেটো ফালে আছে আপুনি ইমান ৰাতিখন কেলে চিঞৰি আছে? কাম নাই নেকি আপোনাৰ? হেৰৌ নেউলি কাম নাইকিয়া কেইটোক চিঞৰিম নে? হে এই তাহোনে বাহিৰত কিবা এটা চিঞৰিছে শুনিছ নাই? নাই শুনা নেকি? কলা হ'লে নেকি? হেৰৌ নেউলি কাজিয়া লগা নাই, কিবা এটা চিঞৰিছে, ভালকে কাণ পাতি শুন। আয়ো মোমাইটো সেইটো কিহেত থৈছো? বৰ বেলেগকে থৈছে দেখোন। মোৰ একেবাৰে গভাল চভাল থাকি যেন কৰিছো বিচনাতে। কি বস্তু সেইটো? ৰাম কেলা গহভালটো থাকি আহো যেন কৈছে। কি কথা কৈছ তই? হে তোৰ সেইটোৱে কলি যা হে গহভাল থাকি অহাকে আহিছ। গহভাল যদি থাকি আহিছ তই মানুহটো কেনেকে আহিলি? এই ৰ'বচোন আপুনি তাক কেলে তেনেকে কৈছে নে? সি ভয় কৰিছে কাৰণে তেনেকে কৈছে। তাৰ এতিয়া ভয় কৰা বয়স হৈ আছে নে? হা তাৰ ভয় কৰা বয়স হৈ আছে হে? দাড়ি চুলি পকি গোটেইটো অৱস্থাই নাই। চালা কি যে হ'ব দেই। সেইটো কি মোমাইটো? কিনো হে? কি বাৰু এইটো বস্তুটো দেখিলি নে বাৰু? মই য'ত ৰৈ আছো তই দেখিছ নে? মই ইয়াত ৰৈ থাকিলে কেনেকে দেখো হে? বাহিৰলৈ তই ওলাব পাৰিছ জানো? মই কেনেকে ওলাম হে? মোমাইটো বহচোন, দুইটাই যাওঁ চাবলৈ বহোন। দৰ্জাখন খোল, তই আগত যাবি মই পিছে পিছে যাম। আইও দেখি মই আগে যাব লাগে, তই পিছে যা হে? হেৰৌ এই হাঁহডাল আছে, মোক কাম মাৰি দিলে কিটো থাকিব? তই আগত গ'লে যিমান শকত তোৰ পিছ এটা দাং খুৱাই লৈ গ'লো একো নহয়। হেও তোৰ বেলেগ এডোখৰ পৰা লগাই ল'ব পাৰিবি আকৌ হে? মোক আগত যাবলৈ কৈছ? কি কৰিম দেই তোৰ খালে মই ভাবি। কিনো টকাকেইখন লাগি আছে? চাই যদি চাক দেই, খিৰিকি দিয়ে চাকগে যাওঁ। মোমাইটি দেখিলি নেকি? চা দেখিলি নেকি? হেৰৌ এইটোক মনে থাকিবলৈ কয়। হেৰৌ নেউলি এইটোৱে কি যে তেনেকে চিঞৰি থাকিলে সেইটো আহি কাম মাৰি দিলে কি কৰিবি? কি বা কেনেকে জানিবি হে? এই নেউলি এইটোক মনে থাকিবলৈ ক। তই মনে থাক, আকৌ মনে থাক, চাই ল'বলৈ নমাই দিম দেই। আইও সেইটো বাঘ ৰাম বৰ প্ৰকাণ্ড বাঘ দেই। মোমাইটি ৰাম মোৰ বিছনাখনৰ কাষতে আছিলে নে? ৰাম মোক যদি খিৰিকিয়েদি কাম মাৰি দিলেহেঁতেন কি হ'লহেঁতেন বাজি? ৰাম কৃষ্ণ শেষ হৰি। হেৰৌ খিৰিকিখনত এই গিল লাগি আছিলে, তই দেখিছ নাই হে? সেই গিলেদি তোক কামুৰিব পাৰে নেকি হে? সেইকেইটা দাঁতেই হ'ল নে বাৰু? সেইকেইটা দাঁতে যদি লোহাৰ কামুৰি দিব পাৰে আৰু তেতিয়াহ'লে আৰু বাকীয়ে নাছিলে। সেইবোৰ বগি থাকিব নালাগে। ল'ৰাটো ক'ত থাকিলে বাৰু? ল'ৰাটো আমাৰ নেওলা। নেওলা ক'ত থাকিলে? নেওলা আমাৰ সি মোৰ কাষৰ বিচনাখনতে শুই আছিলে, তাতে আছে হ'বলা সি। দাদাহঁতে ইয়াত কি আলোচনা কৰি আছে হে? মোক আৰু কেলে অকলে বিচনাখনতে এৰি থৈ গুচি আহিলে? মোক যদি কিবা চামাৰি ধৰিলেহেঁতেন তেতিয়া মই কি কৰিলেন? জীয়তী দেখোন উৰিয়ে গ'লহেঁতেন। ইমান সময় জীয়তী গৈ আকাশত থাকিলেগেহেঁতেন। তোৰ জীয়তোৰ কথা কৈছ? মোৰ জীয়তীও উৰি গ'লহেঁতেন। গহভালটো বিচনাতে থাকি আহিলেহেঁতেন। তই গম পাইছ নে কি বস্তু ওলাইছে? এই সৰু ল'ৰাটোৰ আগত কেলে কৈছা হে? কিবা হ'ল নেকি? কিবা হ'ল নেকি? একো নাই, তই জানিব নালাগে দে। একো নাই, শুই থাকগে যা। নহ'লে দেউতাৰ লগত আহি থাকগে যা। নহ'লে মই দেউতাৰ লগত নুশু। তই আকৌ দেউতাৰ লগত কেলে নুশু? দেউতাই যিকেইটা পাণ মাৰিব তই উশাহ চুশাহ বন্ধ হৈ পৰি থাকিবি। মই সেইটো কেনেকুৱা পাণ মাৰো তোৰ খানি উঠৈ যোৱাকে হে? কি কথা কৈছ হে? নেউলা কিনো ল'ৰাটোক গালি পাৰি থাকে? সি পাণ্ডে বুলি কৈছে। সেইদিনাখন কেনেকুৱা এটা পাণ মাৰিছে মোক। মই নাক চাক একেবাৰে কাপোৰে মাখি ল'বলগীয়া হৈছে, শুবই নোৱাৰি। মোমাইটিয়ে তেনেকুৱা পাণ মাৰে নেকি? তেনেকুৱা পাণ মই এনেই শুই চাবলৈ মন আছিলে আকৌ মোমাইটিৰ লগত। আজিও শুওঁ বোলা, ভয়ো লাগিছে অকণমান। হে হৰি কৃষ্ণ, নালাগে দেই হ'বলৈ। আকৌ জীয়তো উৰি যাব, আমি কেনেকে জানিম জীয়তো উৰি গ'ল বুলি? আৰু উৰি যোৱাৰ পিছতো ধৰি ৰাখিব নোৱাৰিম। পাছত আকৌ ঘৰত খন্দা হ'ব, কোনে ৰিক্স ল'ব? তহঁতি কোনো মোৰ লগত শুব নালাগে, যা হেও তেজপুৰ যা অকলে শু ভাগ। অকলে শুৱাই ভালো, তেও দেউতাৰ লগত নুশুনো। কৃষ্ণ আয়ো চালা সিহঁতে মোৰে খাই আকৌ মোকে ঘিনাই, দেখিছনে বাৰু? চালা সিহঁতৰ নাম নাজানো। আজি ভালকে কাইলৈ খাবি ৰহ। তহঁতক ভাতৰ লগত সেই কিবাটো খুৱাই মাৰি দিলাম তহঁতক ৰহ। मुझे शादी करोगी
मुझे शादी करोगी हाय रे हाय मुझे शादी करोगी मुझे शादी करोगी अरे दलिमी গজেন্দ্ৰ বৰ গীত ধৰি আছ দেখোন হেও কেনিবা যাওঁ নেকি অহো মিঠাৰাম কাইদেউ এই ক'ত যাবনো এনেই অকণমান বোলো অকণমান টাইল দিয়া আহোঁ বোলো ৰাস্তাত কেনিবা মাল চাল দুইটা দেখোন বা বহুত দিন হ'ল নহয় ওলাই নোযোৱা বুজিছে এপাক ওলাই যাওঁগৈ বান্ধৱীয়া জ্বলাই লৈছোঁ পিছে আপুনি কোনফালে যাওঁ বুলি ওলালে হে এই কলৈনো যাবি বুজিছনে কালি ৰাতি মানে একদম ঘৰৰ কাষতে বুজিছনে এই বাঘ এটা ৰুই একদম পুৰা গজনি মাৰি আছে ন হেৰু বুজিছনে এটা যিখন চিঞৰ বাখৰ লগাইছে তই গম পাৱ নে বাঘ ওলাইছে ন বুজিছনে একদম দেই মই ইমান ডোখৰ বাট বোলো এতিয়া এই পকত টিপ মাৰিহে আহিছোঁ ভয় ভয় বুজিছনে ওলাবলৈ ভয় নহয় কেনেবাকৈ আহি পিনে এনেই গাত মঙহ চঙহ নাই এইটো টিকেট যদি কাম মাৰি দিয়ে আৰু কিটো থাকিব তই চাহ হেৰু অহ কালি অলপ অলপ শুনিছিলোঁ ক'ৰবাত গুজনি মাৰি থকা মই ভাবিছিলোঁ বোলো কোনোবাই বোলো হেৰি মাল চাল খাই লৈ বোলো ৰাস্তাত পৰিছে গেঠাই ফেপাই আছে বোলে বোলো বাগৰি মেলি যেনে তেনে চুঁচৰি বাগৰি ঘৰলৈ আহিছে তেনেকৈ বুলিয়ে ভাবিলোঁ তই চিন্তা কিছুমান কৰ দেই হালে হেৰি নহয় গজেন এতিয়া বুজিছা মোক অকণমান আগবঢ়াই দিবা নেকি সেই অকণমান ভয়ো লাগিছে নহয় জানাই দেখোন এনেই মানুহটো চেহেৰাটো দেখিছাই নহয় তাতে আৰু মানে কেনেবাকৈ হাত এটেক হৈ যায় বুলি ভয় নহয় বুজিছা আৰু ঘৰততো সেই নেউলা দুইটা আছেই সেই দুটাইতো ওলাই আহিবলৈই নিদিয়ে ভয়ত বুজিছনে আৰু সেইটো মমাইটি কৈ বুলি বুজিছনে সেইটো সেই চুলি তুলি পুকি এদাই এতিয়াও তাৰ ভয় যিটো আয়ো দেখি সি যেন সৰু ল'ৰাহে হৈ আছে বোলো একেবাৰে বোলো দেই ক'বলৈ বাকী নাই আৰু বুজিছানে বোলা যোৱা যদি মোক লগত লৈ বোলা হেৰি নহয় কোৱাটো এতিয়া বাইকখন বেয়া নহয় বুজিছে এতিয়া ঠেলুকুৱে যাব লাগিব যদি আপুনি লগত যায় ভালেই হ'ল মই বহি ল'ম আপুনি ঠেলু কৰিব হা সেইষা আকৌ কি ক'লা সেইবোৰা এনেকৈ হ'লে দেখোন মই নিজে খোজকাঢ়ি যাব পাৰোঁ তেনেহ'লেতো উপায় নাই বুজিছেনে আপুনি বহক মই ঠেলো নহ'লে বাৰু যি কৈছ আৰু যেনেকৈ হয় তেনেকৈ যাম আৰু উপায়টো নাই দেই তোকো কিন্তু মানিলোঁ এনেকুৱা এখন মটৰচাইকেল লৈ তই ইমান গজন জংকৈ ডেকা ল'ৰাটো খেলো কৰি ফুৰা এখন বাইক লৈ ফুৰিছ কি হ'ব উপায় নাই আয়ো মোমাইটো সেইটো কিহেত থৈছোঁ বৰ বেলেগকৈ থৈছে দেখোন মোৰ একেবাৰে গভাল চভালটো থাকি যেন কৰিছোঁ বিচনাতে কি বস্তু সেইটো ৰাম কেলা গহভালটো থাকি আহোঁ যেন কৈছে কি কথা কৈছ তই হে তোৰ সেইটোৱে কলি যা হে গহভাল থাকি অহাকৈ আহিছ গহভাল যদি থাকি আহিছ তই মানুহটো কেনেকৈ আহিলি এই ৰ'বচোন আপুনি তাক কেলৈ তেনেকৈ কৈছে নে সি ভয় কৰিছে কাৰণে তেনেকৈ কৈছে তাই এতিয়া ভয় কৰা বয়স হৈ আছে নে হা তাৰ ভয় কৰা বয়স হৈ আছে হে দাড়ি চুলি পকি গোটেইটো অৱস্থাই নাই চালা কি যে হ'ব দেই সেইটো কিয় মোমাইটো কিনো হে কি বাৰু এইটো বস্তুটো দেখিলি নে বাৰু মই য'ত ৰৈ আছোঁ তই দেখিছ নে মই ইয়াত ৰৈ থাকিলে কেনেকৈ দেখোঁ হে বাহিৰলৈ তই ওলাব পাৰিছ জানো মই কেনেকৈ ওলাম হে মোমাইটো বহচোন দুইটাই যাওঁ চাবলৈ বহোঁ দৰ্জাখন খোল তই আগত যাবি মই পিছে পিছে যাম আয়ো দেখি মই আগে যাব লাগে তই পিছে পিছে যা হে হেৰু এই হাঁহডাল আছে মোক কাম মাৰি দিলে কিটো থাকিব তই আগত গ'লে যিমান শকতটো পিছ এটা দাং খুৱাই লৈ গ'লো একো নহয় হেও তোৰ মঙহ বেলেগ এডোখৰ পৰা মঙহ লগাই ল'ব পাৰিবি আকৌ হে মোক আগত যাবলৈ কৈছ কি কৰিম দেই তোৰ খালে মই ভাবি কিনো টকাকেইখন লাগি আছে চাই যদি চাক গৈ খিৰিকী দিয়ে চাকগে যাওঁ মোমাইটি দেখিলি নেকি চা দেখিলি নেকি সেই ৰৌ এইটোক মনে মনে থাকিবলৈ কয় হেও নেউলি এইটোৱে কি যে তেনেকৈ চিঞৰি থাকিলে সেইটো আহি কাম মাৰি দিলে কি কৰিবি কি বা কেনেকৈ জানিবি হে এই নেউলি এইটোক মনে মনে থাকিবলৈ ক তই মনে মনে থাকো আকৌ মনে মনে থাক চাই ল'বলৈ মোমাই দিম দেই আয়ো সেইটো বাঘ ৰাম বৰ প্ৰকাণ্ড বাঘ দেই মোমাই ৰাম ৰাম মোৰ বিছনাখনৰ কাষতে আছিলে নে ৰাম ৰাম মোক যদি খিৰিকীয়েদি কাম মাৰি দিলেহেঁতেন কি হ'লহেঁতেন বাজি ৰাম ৰাম কৃষ্ণ শেষ কৰি হেৰৌ খিৰিকীখনত এই গিল লাগি আছিলে তই দেখিছ নাই হে সেই গিলেদি তোক কামুৰিব পাৰে নেকি হে সেইকেইটা দাঁতেই হ'ল নে বাৰু সেইকেইটা দাঁতে যদি লোহা কামুৰি দিব পাৰে আৰু তেতিয়াহ'লে আৰু বাকীয়ে নাছিলে সেইবোৰ বগি থাকিব নালাগে ল'ৰাটো ক'ত থাকিলে বাৰু ল'ৰাটো আমাৰ নেওলা নেওলা ক'ত থাকিলে নেওলা আমাৰ সি মোৰ কাষৰ বিচনাখনতে শুই আছিলে আকৌ তাতে আছে হ'বলা সি দাদাহঁতে ইয়াত কি আলোচনা কৰি আছে হে মোক আৰু কেলে অকলে বিচনাখনতে এৰি থৈ গুচি আহিলে মোক যদি কিবা হেঁচা মাৰি ধৰিলেহেঁতেন তেতিয়া মই কি কৰিলেহেঁতেন জিৰতি দেখোন উৰিয়ে গ'লহেঁতেন ইমান সময় জিৰতো গৈ আকাশত থাকিলেগেহেঁতেন
তোৰ জীয়টোৰ কথা কৈছ, মোৰ জীয়তেও হৈ গ'ল তেন গৰ্ভালটো বিচনাতে থাকি আহিলে তেন্তে গম পাইছ নে কি বস্তু ওলাইছে? এই সৰু ল'ৰাটোৰ কেলৈ কৈছা হে? হে কিবা হ'ল নেকি? কিবা হ'ল নেকি মা? কিবা হ'ল নেকি? একো নাই তই জানিব নালাগে দে, একো নাই হৈ থাকে যা যা, নহ'লে দেউতাৰ লগতে হৈ থাকে যা নহ'লে। মই দেউতাৰ লগত নুশু। তই আকৌ দেউতাৰ লগত কেলে নুশু? দেউতাই যিকেইটা পাণ মাৰিব তই উশাহ চুশাহ বন্ধ হৈ পৰি থাকিবি। মই সেইটো কেনেকুৱা পাণ মাৰো তোৰ উশাহ নিও থৈ যোৱাকে হে? কি কথা কৈছ হে? নেউলিলে কিনো ল'ৰাটোক গালি পাৰি থাকে, সি পাণ্ডে কাৰণেহে পাণ্ডে বুলি কৈছে। সেইদিনাখন কেনেকুৱা এটা পাণ মাৰিছে মোক। মই নাক চাক একেবাৰে কাপোৰে মাঠি ল'বলগীয়া হৈছে, শুবই নোৱাৰি। মমাইতে তেনেকুৱা পাণ মাৰে নেকি? তেনেকুৱা পাণ মই এদিন শুই চাবলৈ মন আছিলে আকৌ মমাইটিৰ লগত। আজিও শুওঁ বোলা, ভয়ো লাগিছে অকণমান অকণমান। হে হৰি কৃষ্ণ, নালাগে দেই হ'বলৈ। আকৌ জীয়টো উৰি যাব, আমি কেনেকে জানিম জীয়টো উৰি গ'ল বুলি? আৰু উৰি যোৱাৰ পিছতো ধৰি ৰাখিব নোৱাৰিম, পাছত আকৌ ঘৰত খন্দা খন্দি হ'ব, কোনে ৰিক্স ল'ব? তহঁতি কোনো মোৰ লগত শুব নালাগে, যাহে তেজপুৰহেঁত যা 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 অকলে অকলে যা যা ভাগ ভাগ। অকলে অকলে হোৱাই ভালো, তেও দেউতাৰ লগত নুশুনো। কৃষ্ণ আয়ো চাল্লা সিহঁতে মোৰে খাই আকৌ মোকে ঘিণাই, দেখিছনে বাৰু? চাল্লা সিহঁতৰ নাম নাজানো। আজি ভালকে কাইলৈ খাবি ৰহ তহঁতক ভাতৰ লগত মানে সেই কিবাটো খুৱাই মাৰি পেলাম তহঁতক ৰহ।